আসসালামু আলাইকুম। তোমার নাম কি? মুতাহিরা খাতুন। তুমি কোন শ্রেণীত পঢ়া? টুত। মই তোমাক কেইটামান প্ৰশ্ন কৰিছো, প্ৰশ্নকেইটাৰ উত্তৰ দিবা। Are you ready? এস স্যার। বাইতুল মুকাদ্দাস কোনে নিৰ্মাণ কৰিছিল? সুলাইমান আলাইহিস সালাম। কোনজন নবীৰ দেউতা নাই? ঈসা আলাইহিস সালাম। কোনজন নবীৰ দিনত বানপানী হৈছিল? নূহ আলাইহিস সালাম। বেহেশতৰ দাৰোগাৰ নাম কি? রিজওয়ান। কিমান বছৰ বয়সত হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মেৰাজলৈ গৈছিল? 51 বছৰত। কোনজন সাহাবীয়ে আটাইতকৈ বেছি হাদিস বৰ্ণনা কৰিছে? হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু। প্ৰধান আসমানী কিতাপ চাৰিটাৰ নাম কোৱা। তাওরীত, জাবুর, ইনজিল, কুরআন। চাৰিটা মুজাহাবৰ নাম কোৱা। হানাফি, শাফি, মালিকি, হাম্বলি। প্ৰধান চাৰিজন সাহাবাৰ নাম কোৱা। হযরত আবু বকর সিদ্দিক, হযরত উমর ফারুক, হযরত উসমান গনি, হযরত আলী রাদিয়াল্লাহু তাআলা আনহু। ফেরেশতাসকলৰ কাম কি? আল্লাহর হুকুম নবীসকলৰ ওচৰত পৌঁছাই দিয়া। তুমি ডাঙৰ হৈ কি হবা? এজন ভাল ডাক্তার হম। মই দোয়া কৰো আল্লাহ তোমাৰ আশা পূৰণ কৰক আৰু তোমালোকৰ স্কুলত পঢ়ি থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীকেই আল্লাহ তাআলাই একজন ডক্টৰ ইঞ্জিনিয়াৰ কৰি গঢ়ি তোলক। আমিন। আপোনালোকেও এই মইনাসকলৰ কাৰণে কমেণ্ট বক্সত আমিন লিখিবলৈ নাপাহৰে যেন। ভিডিঅ'টো ফেচবুকত দেখিলে ফলো আৰু ইউটিউবত দেখিলে সাবস্ক্রাইব কৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিলে অত্যাধিক আনন্দিত হ'ম। ধন্যবাদ।